হেল্ল' বন্ধুসকল, আজি মই উপস্থিত আছোঁ মাধৱদেৱ ইউনিভাৰ্চিটি ইনডোৰ ষ্টেডিয়ামত। প্ৰত্যেক দিনাৰ দৰে সন্ধিয়াকণ সময় আমি কাৰোবাৰ দোকানৰ সন্মুখত আড্ডা নিদি উপস্থিত হওঁহি আমাৰ মন্দিৰ ভাগত। এইফালে আকৌ এইবাৰ মোৰ স্প্ৰিং পাতিৰে নিৰ্মিত তৰোৱাল পাত। এই পাতেৰে কি কৰা হয় চাওঁ আহকচোন। কিছু সময় খেলাৰ পিছত লাগি গ'লোঁ ৱাল প্ৰেক্টিছত। ৱাল প্ৰেক্টিছ কৰিলে ফ'কাছ শক্তি বাঢ়ে আৰু ডিফেন্সত ভাল হয়। সেইফালে আকৌ ৰাইজসকল এতিয়াও ভাগৰি পৰা নাই। সকলোৱে নিজৰ নিজৰ তৰোৱাল ঘূৰোৱাত ব্যস্ত। কাষতে লাগি থকা খটখটিটোৱেদি যদি ওপৰলৈ যোৱা হয়, তাত জিমৰ বস্তুসমূহ আছে। বাৰু সেইবিলাক কথা পিছতে হ'ব। একেবাৰে সদৌ শেষত আৰু এখন যুঁজ চাই লওঁ আহক। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।